কৰপৰা নিপু আজি তুমি ঘৰৰ পৰাই আছিলোঁ ৰ'বা আহোঁতে সোনকালে ভাত চাত খাই উঠিলোঁ মই বোলো হেৰিত তাকে যাওঁ ৰ একেলগে মুনুৰ তাকে এনেকৈ যাই কিনে বঢ়িয়াকৈ ক্লাছত গুচি যাম একেলগে। তোমাৰ কি ভাত চাত খোৱা হ'ল না? নিপু আহিছা আজি আমাৰ তাত ধুনীয়া আহা বহাহি নাই ঘূৰি নবহো দিয়ক আৰু যাবাৰো হৈছে আৰু ক্লাছত বহিব দিয়া মুনু তেওঁক তুমি লৈ যোৱা গৈ বহিব দিয়া গৈ যোৱা ভাত খোৱা নাই ৰ'বা মই এতিয়া খাম। এই মুনু এটা কাম কৰা মই তাতে বহি আছোঁ বঢ়িয়াকৈ মোৰ কাৰণে অলপ চাহ বনাবা দে তোমাৰো ভাত লৈ আহিব ভাত খাই দিবা মায়ে ক মোৰ কাৰণে অলপ চাহ বনাবা দে মই তাতে বহি আছোঁ দে। তুমি ভাত খাই আহিছো হা মানুহে চাহ সাদি কিনে নাখায়েই মই সাদি কিনে খাইছোঁ খাব খুজিছোঁ খাওঁ নাই খাব খুজিছোঁ তাতে তুমি আৰু এনে কৰ না কি কি মানুহ আৰু তুমি নহয় তুমি ভাত খাই আহাৰ কাৰণে কৈছোঁ বেয়া নাপাবা আৰু যোৱা মই মাক কম যোৱা তুমি বহাগৈ ভাত খাবার বহু সময় হ'ল মোৰ মই আহিছোঁ তাই ইয়াতে বহি আছোঁ। নিপু তুমি বহাই নাই ইমান সময় ধৰি তুমি চিঞৰি হৈ আছ খুৰী বহিব যাবাই খুজিছিলে ৰ'ব খুৰী মই আৰু খুৰী এটা কথা কওঁ ৰ'ব পাকঘৰটো আপোনালোকে বদলাক নেকি? বদলালো ৰ'বা নিপু যোৱা তুমি এতিয়া বহা গৈ যোৱা কেনে চলি এইটো বহিব আহিছোঁ এতিয়াৰ পৰাই বহিব নাযায় সুধেলা কথাগিলা সুধি থাকে কিয়াই একো নানে নে কিয়াই এতিয়া সুধা কাঁহীখন থৈ দিছে একো খাব চাব নাপাওঁ নেকি এতিয়া চাহ আনিব দিছোঁ না চাহো খাব নাপাওঁ মানুহ দেখা দেখিয়ে নাই মাই এতিয়া ভাত খাই আছিলে নে এতিয়া আৰু বোলে চাহো খাব চাহ লৈ যাবা দিছে ইয়াতে বহি থাকিব বোলে খোৱা টেবুলত বহি থাকিব নিবা লাগিব তেতিয়া আৰু উপায়তো নাই কিয়া বহি আছ আনব ৰ'বা মাই খোৱা তোমালোকে খোৱা হয় নিপু খোৱা সময় এনে খেদাব নালাগে দেৰি যাব নতুবা আৰু ক্লাছলৈ মে কামিন স্যার হা দুই আহা আজি প্ৰথমে আহা মুনু তুমি আহি কিনে 1ৰ পৰা 50লৈ ওপৰত যে আছে বৰ্ডত ধুনীয়াকৈ কৈ যোৱা চিৰিয়েলি কৈ যাবা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 ছাৰ মোৰ হ'ল ধুনীয়া হৈছে মুনু যোৱা গৈ চিটত বহাগৈ एक 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 ছাৰ হ'ল মোৰ ধুনীয়া হৈছে যোৱা গৈ চিটত বহাগৈ তোমালোকে তাৰমানে ঘৰত ধুনীয়াকৈ পঢ়ি আহিছা বঢ়িয়া নেক্সট দিনা 1ৰ পৰা 60লৈ ল'ম ধুনীয়াকৈ পঢ়ি আহিবা আৰু আজিৰ দৰে ধুনীয়াকৈ ক'বা হ'ব আজিলৈ ক্লাছটো এৰিছোঁ ভিডিঅ'টো যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ